প্ৰশ্ন অনুশীলনী অনুশীলনী যে তলত দিয়া বানান কেইটাৰ একে ভাৱ বুজোৱা অৰ্থ লিখা। এতিয়া ক নম্বৰ দিছে গোল। গোল মানে কি? গোলৰ অৰ্থ কি? ঘূৰণীয়া। হৰযুগৰে ঘূ ৰ ৱে মদিনা নত দীৰ্ঘইকাৰে নি দীৰ্ঘইকাৰে নি 29 য় আকাৰে আ ঘূৰণীয়া। গোল মানে কি? গোল মানে ঘূৰণীয়া। মনত থাকো নাই? গোল মানে কি? ঘূৰণীয়া। খ নম্বৰ জোন। বৰ্গীয়া জোত আকাৰে দন্ত্যান্ন জোন। জোন মানে কি? চন্দ্ৰ। প্ৰথম চ দন্ত্যান্নয় দ্ৰন্দ্ৰ দন্ত্যান্ন দন্ত্যা দ দন্ত্যান্নয় দ্ৰন্দ্ৰ চন্দ্ৰ। এলেহুৱা মানে কি? লেতেকাৰে লে হৰযুগাৰে হু উৱা বত আকাৰে আ এলেহুৱা মানে কি? সৰুপা দন্ত্য সতকাৰে সৌ ৰতকাৰে ৰৌ পতাকাৰে পা সৰুপা। কুলি মানে কি? কুকিল পতকাৰে কু পঢ়িছিকাৰে কি ল কুকিল। তোমাক যদি অৰ্থ সোধে বোলে এলেহুৱা কোৱাচোন এলেহুৱাৰ অৰ্থ কি? সৰুপা। কুলি চৰাইৰ অৰ্থ কি? কুলি চৰাইৰ অৰ্থ কি? কুকিল। উকিল নহয় কুকিল। নোদোকাৰ অৰ্থ কি? শকত। নোদোকাৰ অৰ্থ শকত। তাৰপিছত আকৌ এইটো কি কৈছে? কুৱেশ্যন নম্বৰ 2 তলৰ বানান কেইটা সঠিককৈ লিখা। ইয়াতে দিছে কি? মায়ে মোলা হ'লি শুদ্ধকৈ লিখবা লাগিব কেনেকৈ? মায়ে মোলাটো শব্দ নাই, এতিয়া লিখবা লাগিব কি? মোলায়েম। মোলায়েম এতেই আছে। মতকাৰে মু লত আকাৰে লা 29 য়ত একাৰে হে মোলায়েম। তাৰমানে উলট পালটকৈ লিখি থৈছি তুমি, মানে শুদ্ধকৈ লিখবা লাগিব আৰু মোলায়েম। আৰু এতিয়া কথা কলো হ'লে কি? লোক কথা। ৰত আকাৰে ৰা ৰাসতো হ'লে কি? খুতুৰা। ঘটো জগ ভৰা হ'লি ভোগ জৰা ভোগ জোৰা। কাভোৰতো মানে শুদ্ধকৈ লিখব লাগিলে কি কৰিব লাগিব? ভোকাতুৰ বুলি লিখব লাগিব। এতিয়া ছবি চাই সঠিক বানান লিখা। মোহনে বজাব জানে। মোহনে কি বজাব জানে? ঢোল নহয়, খোল বজাব জানে। এইটো হ'ল খোল। মোহনে কি বজাব জানে? খোল বজাব জানে। তাৰপিছত লোচনে ডেজহে বজায়, লোচনে ঢোলহে বজাব জানে। তাৰমানে লোচনে ঢোলহে বজায়, বুজি পাইছে? কুলিক বুলিও কয়। কুলিক কি বুলি কয়? কুলিক কুকিল। এতিয়া দিয়া নাই কুলিৰ অৰ্থ কি? কুকিল নহয়। কুলিৰ অৰ্থ কুকিল বুলি কোৱা নাই আমি। কুলিৰ অৰ্থ কুকিল। তাৰমানে কুলিও চৰাইও ক'লা। কুলিক কুকিল বুলিও কয়। কোৱা নাই। কুৱেশ্যন নম্বৰ ঘ
তাইৰ এটা তাইৰ এটা নুদুকা আছে নুদুকা আছে তাৰমানে কি আছে মেকুৰী আছে তাইৰ এটা তাইৰ এটা নুদুকা নুদুকা মেকুৰী আছে মেকুৰী আছে তাইৰ এটা নুদুকা মেকুৰী আছে তোমাক ছবিটো নিদিবও পাৰে পৰীক্ষাত দে আমাক মানে তুমি তেনেহ'লে কি কৰিব লাগিব জানে নাই তুমি নিজে লিখিব লাগিব তাইৰ এটা নুদুকা মেকুৰী আছে বুলি লিখিব লাগিব তাৰপিছত আকাশত ডেছ ওলায় আকাশত কি ওলায় জোন ওলায় তাৰপিছত আঁচ টানি কেনে মিলাব দিছে আঁচ টানি মিলোৱা এইটো গোলাপক কি কয় এইটো গোলাপ এই গোলাপ ফুল লিখাই আছে বুজি পাইছে এইটো মেকুৰীটোক কি কয় এই নুদুকা মেকুৰী এই তালুৱালা মানুহজনক কি কয় এই খোলা বুঢ়া এই বহাগ বিহু আৰু এইটো কি সোণালী ফুল যাইছোঁ সোণালী ফুল বুজিছেনে তাৰপিছত এইটো কি কয় বহাগ বিহু নেদেখা দেখিছানে বহাগ বিহু কি কি হয় আৰু এই সময়ত তুমি কি কৰা লিখা এতিয়া লিখিব লাগিব আমি কি বহাগ বিহুত কুলিয়ে মাত দিয়ে বহাগ বিহুত আমি একেলগে নাচোঁ বহাগ বিহুত কি কৰোঁ ঢোল বজাওঁ বা কি বজাওঁ বহাগ বিহুত ঢোল বজাওঁ বহাগ বিহুত আমি একেলগে নাচোঁ বহাগ বিহুত আমি পিঠা খাওঁ তাৰ পৰা আকৌ লিখিছে কি তলৰ ছবিখনত ৰং কৰা আৰু গোলাপৰ তিনিটা ৰং লিখা গোলাপৰ ৰং লিখা কি লিখিছোঁ 1 নম্বৰতে ৰঙা ৰং 2 নম্বৰতে হালধীয়া ৰং 3 নম্বৰতে বগা ৰং তাৰপিছত হাতৰ আখৰ লিখা জোনৰ পোহৰ শীতল জোনৰ পোহৰ শীতল তিনিবাৰ একবাৰ ই লিখছি একবাৰ মই লিখছো একবাৰ মই লিখছি বাবা এইটো বৰ ব্যবসা মই জানো এইটো